গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ভ্লগলৈ। মই ইতান কলেজত যাব ল'লোঁ, চাই থাকক মোৰ ভিডিঅ'টো আপোনালোকে। ইও মোক ইতান ঘৰক লৈকে ল'ব আহিলা, যাই থাকো দে আৰু এতিয়া ইতান আমি তেল ভৰাই লওঁ গাড়ীখনত বঢ়িয়াকে। ইতান মই মণ্ডল অফিচক লৈকে যাওঁ আৰু ইতান মানে দৌৰো কিবা কাম আছে অফিচত, মণ্ডল অফিচত কিবা এখন কাগজ উলিয়াব লাগে, এখন কলেজত জমা দিব লাগে মানে নি কেনে যাই থাকোঁ ৰ লাহে লাহে। আহি পালোঁ দেই ইতান আমিও এই মণ্ডল অফিচ, এতিয়াও মানে মানুহ কায়ো অহা নাই, অলপ সময় ৰখিব লগা হ'ল আৰু আমিও ইতান এতে বঢ়িয়াকৈ গাছৰ তলত বহি কিনে অলপ সময় ৰখিয়ে থাকোঁ আৰু ইতান আমিও এইখন কাগজখন পাই গ'লোঁ। ইতান আমি বঢ়িয়াকৈ যাই থাকোঁ আৰু মানে কলেজক লাগিয়ে। আমাৰো মানে কলেজত দেৰি হৈ আছে, সেনেকৈ মানে গাঁৱৰ ভিতৰে অলপ শ্বৰ্টকাটে মাৰি দিলোঁ। আমিও ইতান কলেজ আহিয়ে পালোঁ দে, চলিগিলাও ভিতৰে সোমোৱাই নাই। ইতান আমিও পৰীক্ষাটো দি আহোঁ দে, আৰু পৰীক্ষা আছে মানে পৰীক্ষা দিয়া আহোঁ কৰি আমি ইতান এতিয়া জেৰক্স কৰিব আহিলোঁ, কিবা মানে কাগজ জমা লৈ আছে কলেজত। এই ইতান গিলা কাগজ চাগজ জমা দি কিনে আমি ইতান ঘৰত যাব ওলালোঁ আৰু ইতান আমিও এতিয়া কিবা খাবাই সোমাই গ'লোঁ দোকানত, কিবা খাই লওঁ এতিয়া অলপ খাৱা লোৱা হাও কৰি কিনে ইতান আমি যাই থাকোঁ দে ঘৰক আৰু আমি ইতান আহি পালোঁ ৰাণী বজাৰ। এতিয়া আৰু কিবা কিবি অলপ বজাৰ কৰি লওঁ আৰু ময়ো ইয়াৰ পৰা অলপ গাহৰি মাংসকে লৈ লওঁ, এইখিনি বস্তু ল'লোঁ আৰু বজাৰৰ পৰা। আৰু ইতান বেলাও বেলাৰ গধূল হ'ল, ইতান ঘৰক লৈকে যাওঁ দে আৰু এতিয়াও আৰু চলিগিলে বল খেলিবাই ধৰছি আৰু আমিও আৰু গধূলি হ'ল আৰু আমি হাকলাই ৰাতিয়ে হ'ব, ইতান আৰু ঘৰক লৈকে যাওঁ। গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, ভাল লাগে লাইক কমেণ্ট কৰি দিব, মোৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নেক্সট ব্লগত লগ পাম।